আপনার নামটো কি? মোর নাম মোহাম্মদ আব্দুল শহীদ। আবিজি, আপুনি ৰব্বানী চাহাবৰ কি হয়? মই শেখ গুলাম রব্বানী সাহাবর কনিষ্ঠ পুত্র। কেই নম্বৰ? একেবারে কনিষ্ঠ। একেবাৰে কনিষ্ঠ। আৰু তেওঁৰ বিষয়ে অলপ কওকচোন আপুনি। আচলতে তেওঁৰ জন্ম কিমান চনত হৈছিল আৰু তেওঁৰ বৰ্তমান বয়স কিমান আৰু তেওঁ কোন কোন মাদ্ৰাসাত অধ্যয়ন কৰিছিল মতলব? শেখ আলহাজ গুলাম রব্বানী সাহাবর জন্ম বর্তমান হাইলাকান্দি জেলার নিতানন্দপুর দক্ষিণ পাটত। তেখেত এখন সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা আছিল। তেখেতৰ পিতৃ আছিল আব্দুর রকিব মৌজাদার। সেই সময়ত তফচিলৰ মাষ্টৰ বুলি কোৱা হৈছিল। একেবাৰে সৰু কালতে আমি তেখেতৰ পৰা জানিছো আৰু শুনিছো, তেখেত একেবাৰে সৰু থকা অৱস্থাত বাল্যকালত তেখেতৰ পিতৃ বিয়োগ হয়। পিছত তেখেতৰ মাতৃয়ে তেখেত তুলি তালি ডাঙৰ দীঘল কৰে আৰু প্ৰাথমিক শিক্ষা LP লৈকে পঢ়ি তেখেতৰ মাতৃয়ে এতিয়া এখন মাদ্ৰাছা মাটিজুৰি মাদ্ৰাছা, সেই মাটিজুৰি মাদ্ৰাছা কত অৱস্থিত? এই খাসাৰ হাইলাকান্দি জিলাতে এই মাটিজুৰি মাদ্ৰাছাত তেখেতে প্ৰাথমিক মাদ্ৰাছাৰ শিক্ষাটো গ্ৰহণ কৰি তাৰ পিছত দেওবন্দ মাদ্ৰাছাত, বৰ্তমানৰ UPত দেওবন্দ মাদ্ৰাছা দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত গৈ প্ৰায় 7 বছৰ অধ্যয়ন কৰি তাৰ পৰা ডিগ্ৰীধাৰী হৈ অসমলৈ আহে। অসমত আহি প্ৰথমে হুজাই জিলাৰ যমুনা গাঁৱত তেখেতে বসতি স্থাপন কৰে। এতিয়ালৈকে ইয়াতে আছে যমুনা গাঁৱত? এতিয়ালৈকে আছে। তেতিয়া এই ৰৌৱাৰপাৰ অঞ্চলত মই মুৰব্বীসকলে ৰৌৱাৰপাৰ, গণিপুৰ, ডবকা, তাৰপিছত মিকিৰপাৰা, কাছাৰীপাৰা, এই অঞ্চলত বিশিষ্ট মুৰব্বীসকলে তেখেতক খুব হাতনি ধৰিলে, ঠানি ধৰিলে এই মাদ্ৰাছা ৰৌৱাৰপাৰ মাদ্ৰাছাখনত শিক্ষকতা কৰাৰ কাৰণে। তেতিয়া তেখেতক একেবাৰে পোনপটীয়াভাৱে অধ্যক্ষ পদত অধিষ্ঠিত কৰে। মাদ্ৰাছাখন প্ৰথমতে আসমান আলী নামৰ এজন মৌলানা আছিল কাছাৰৰ, তেখেতে মানে স্থাপন কৰিছিল। তেতিয়া মাদ্ৰাছাৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ আছিল। গতিকে তেখেতক টানি আনি যেতিয়া এই দায়িত্ব দিয়া হ'ল, তেতিয়া মাদ্ৰাছাৰ বিল্ডিং কৰিলে তেখেতে। মাদ্ৰাছাত দান মানুহৰ পৰা প্ৰায় 40-50 বিঘা মাটি আনি মাদ্ৰাছাৰ নামত দিলে আৰু শিক্ষক ৰাখি তেখেতে মাদ্ৰাছাখন চলাই গ'ল প্ৰায় 35 বছৰ কাল। এতিয়া ৰৌৱাৰপাৰ মাদ্ৰাছা অসমৰ ভিতৰত এখন নামজ্বলা মাদ্ৰাছা আছিল। এই মাদ্ৰাছাৰ পৰা যিসকল ছাত্ৰ এই দেওবন্দ মাদ্ৰাছালৈ গৈ এন্ট্ৰেন্স পৰীক্ষা দিছিল, সকলো তাতে উত্তীৰ্ণ হৈছিল। আমি জানিছো তেখেতৰ হাজাৰ হাজাৰ মানে আলিমসকল এতিয়াও আছে আৰু বহুত বিয়োগ হ'ল। 35 বছৰ ইয়াত অধ্যয়ন কৰাৰ পিছত তেখেতৰ এজন শিক্ষক আছিল এই মাটিজুৰি মাদ্ৰাছাত, মৰহুম মমতাজ আলী চাহাব। তেখেতে মানে খুব টানি ধৰিলে মাদ্ৰাছাত, মানে তেখেতৰ মাদ্ৰাছাত গৈ তেখেতৰ চিটত কিছুদিন থকাৰ কাৰণে। তেখেতে যেতিয়া তেখেতৰ ঘৰত যাব, কাছাৰলৈ যাব, এই পিৰিয়ডটোত তেখেতে তেখেতৰ মানে দায়িত্বটো চম্ভালিবৰ কাৰণে তেখেতক মানে খুব টানি ধৰিলে। তেতিয়া তেখেতৰ শিক্ষকৰ যিটো আদেশ সেইটো মানি তেখেতে গৈ মৌডঙ্গা মাদ্ৰাছাত এই তেখেতৰ পদত যিজন এই মৰহুম মমতাজ আলী চাহাব তেখেতৰ পদত গৈ অধিষ্ঠিত হ'ল। তাত প্ৰায় 5 বছৰ কাল তেখেতে শিক্ষকতা কৰিলে। তাৰপিছত তেখেতৰ অলপ বাৰ্ধক্য কাল আহি গ'ল। তেখেতে তাৰ পৰা অব্যাহতি লৈ ঘৰত আহি আমাৰ যমুনা গাঁও বানাত মাদ্ৰাছা এখন স্থাপন কৰিলে। এনেকুৱা তেখেতৰ গোটেই জীৱন মছজিদ আৰু মাদ্ৰাছাৰ লগত জড়িত আৰু মছজিদ মাদ্ৰাছা বনোৱা নিৰ্মাণ কৰা কাৰ্যতে তেখেতে গোটেই জীৱন উৎসৰ্গা কৰিছে। বৰ্তমান যেতিয়া 2014 চনত আমাৰ মাতৃৰ বিয়োগ হ'ল, তেতিয়া তেখেতে ওৱাজ নছিহত বাদ দি ঘৰত বহি আল্লাহ বিল্লাহ কৰি থাকিল। আজি 2022 চনত আমাৰ হাফিজ কলন্দৰ আলী চাহাব তেখেতে গৈ তেখেতক নিমন্ত্ৰণ কৰিলে, হুজুৰ আমাৰ আব্বাটো আপোনাৰ লগত একেলগে এতেকাফ কৰিছে, শেখ চাহাব আছিল, আৰু তেখেতৰ জিয়াৰতটো কৰিব আৰু আমাৰ ঘৰত এখন দোৱা কৰি পেলাই কম সময়ৰ ভিতৰত আপুনি গুচি আহিব। তেতিয়া তেখেতে এই আমাৰ হাফিজ চাহাবৰ অনুৰোধটো ৰক্ষা কৰি তেখেতৰ ঘৰত আহিছে। বৰ্তমানে তেখেতৰ ঘৰত আহি দোৱা কৰিছে। কেইবছৰৰ মূৰত আহিছে? তেখেতৰ ঘৰত বহি আছো আৰু ইয়াত দোৱা কৰি মানে
তেল পানী ইত্যাদি বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে পোনা পাই ইয়াতে এইবিলাক জাৰি দি আছে তেওঁ কেইবছৰৰ মূৰত ঘৰৰ পৰা বাহিৰলৈ আহিছে 2014 চনৰ পৰা ঘৰত বহি আছিল আজি 2022 চনৰ মাৰ্চৰ 2 তাৰিখ এই প্ৰথম তেখেতৰ পদাৰ্পণ মানে বাহিৰলৈ আহিলে বাহিৰে এইখন বুঢ়ীবাইল গাঁৱত আমাৰ নীলবাগানৰ বুঢ়ীবাইল গাঁৱত হাফিজ কলন্দৰ আলী বৰলস্কৰ চাহাবৰ ঘৰত এই প্ৰথম পদাৰ্পণ আৰু এইটো প্ৰথম আৰু শেষ ধৰি লোৱা তেওঁ যে নিমন্ত্ৰণ কৰিছে তেওঁ নিজে প্ৰস্তাৱ মানে গ্ৰহণ কৰি ইয়াতে আহিছে নে নিজে নিজে প্ৰস্তাৱ গ্ৰহণ কৰি আহিছে কোনোবাই প্ৰস্তাৱ জোৰ জবস্তি গ্ৰহণ কৰাব পাৰিব জানো নাই মানুহ নহয় তেওঁকো বহুতো মানুহে নিমন্ত্ৰণ কৰে তেওঁ ক'তো নাযায় ইয়াৰ বিষয়ে আপোনাক সুধিছিলো নাই তেখেতকতো নিমন্ত্ৰণ কৰে তেখেত নাযায় আৰু নাই ইয়াত যেতিয়া তেখেতে নিজে কৈছে আহিবৰ কাৰণে গতিকে আমি লৈ আহিছো